Hello everyone, welcome back to my channel. আজিৰ ভিডিঅ'টো অলপ বেলেগ যেহেতু আজিৰ ভিডিঅ'টোত বেলেগ দিনাৰ ভিডিঅ'ছবোৰ একেলগতে সংযোগ কৰি পেলাই শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে যোনদিনাখন মোৰ বিয়াৰ ডেট ফিক্স হৈছিলে সেইদিনাখনৰ উৰুলি দিয়া হৈছিলে সেইদিনাখনৰ অকণমান ক্লিপ যেহেতু এজনী সৰু ছোৱালীয়ে ভিডিঅ' কৰি আছিলে গতিকে ভিডিঅ'টো এনেকুৱাকৈ কৰা হ'ল আৰু এয়া আমাৰ কাৰ্ড ৰেডি হৈ গৈছে চ' সেইবোৰ কৰি আছোঁ বাবু আৰু মই ঠিকে ধৰিছে বিয়া আহি পাইছেহি গতিকে কেতিয়া কি মোৰ ভিডিঅ'ছবোৰ চাই থাকিলে গম পাব আৰু মাজতে এটা দিনত আমি দুলীয়াজান আৰু শিৱসাগৰ গৈছিলোঁ গতিকে এয়া আমি দুলীয়াজান গৈ থাকোঁতে আপাহঁতৰ ঘৰত ইনভাইট কৰিব গৈছিলোঁ চ' তাতে অকণমান ক্লিপ শ্বেয়াৰ কৰিছোঁ মানে আজি যোনটো ভিডিঅ' দিয়া হৈছে এইটো এদিনৰ ভিডিঅ' নহয় একচুৱেলি কেইবাদিনৰ হয় গোটেইকেইটা ৰিচুৱেল মই ইয়াত দেখাব চেষ্টা কৰিছোঁ আৰু অকণমান যিহেতু অকণমান আমি মাজতে ফুৰিব গৈছিলোঁ মানে ইনভাইট কৰিব গৈছিলোঁ একচুৱেলি ময়ো গৈছিলোঁ লগতে সেইটো অকণমান শ্বেয়াৰ কৰি দিছোঁ এয়া আমাৰ আপাহঁতৰ ঘৰত বুবু দেখিছেনে কি বদমাচি কৰিছিলে আমি তাৰপিছতে কেইদিনমান পিছতে আমি শিৱসাগৰ গৈছিলোঁ শিৱসাগৰত আমাৰ এনাইহঁতৰ ঘৰলৈ গৈছিলোঁ দুদহঁতৰ ঘৰলৈ গৈছিলোঁ এইটো এনাইহঁতৰ ঘৰত ক্লিপ হয় সিহঁতো কিমান দুষ্টামি কৰিছে দেখিছেনে ইয়াৰ পাছতে আমাৰ নেক্সট ৰিচুৱেলটো ষ্টাৰ্ট হৈ গ'ল যোনটোত বেগত কাপোৰ ভৰাই গতিকে সেইখিনি চব নিয়ম সৰুৰে পৰাই কৰিছিলে ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ নালাগে দাক আজিৰ ভিডিঅ'টো একচুৱেলি ইমানখিনিয়ে দেখাবলৈ পাৰিছোঁ নেক্সট যদি আপোনালোকে আৰু ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'সমূহ চাই থাকিব লাগিব আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব ভৰিটো বৰ বেলেগ লাগিছে দেখি অ' নামা তাৰ পৰা নেপায় আৰু এইপিনে বুবুৱে আপাক দেখি পেলাই সিও ৰ'ব নোৱাৰিলে আৰু সিও সেৱা কৰিব লাগিব তেতিয়াহ'লে আজিলৈ ইমানেই ধন্যবাদ